অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী মৌচম গগৈ পৰিছে এক ভয়ংকৰ বিপদত। তেওঁ কৈছে, কিয় হয় এনে আমাৰ লগত? কি কাৰণত এনে সমস্যাৰ সন্মুখীন হওঁ বাৰে বাৰে? সবিশেষ জানিবৰ বাবে আপোনালোকে প্লিজ ভিডিঅ'টো অনুগ্ৰহ কৰি শেষলৈকে চাই থাকিব। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই প্ৰতীক্ষাই SP নিউজ আছামিজৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোকৰ বাবে লৈ আহিছোঁ পুনৰ এটি নতুন ভিডিঅ'টো সকলোৱে আদৰি ল'ব বুলি আশা কৰিছোঁ। আহকচোন আজি ভিডিঅ'টোলৈ আগবাঢ়ো। হয়, অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী মৌচম গগৈ পৰিছে এক ভয়ংকৰ বিপদত। মঞ্চত গীত পৰিৱেশন কৰি থাকোঁতেই তেওঁ গীত বন্ধ কৰি দিয়ে। জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীয়ে কয় যে মোক মঞ্চতে অপমান কৰে ৰাতি 1 বজাত। মইতো নিজৰ গান গাই আছোঁ। মঞ্চতে এজন উদন্ত যুৱকে আহি তেওঁক অপমান কৰি বেয়া মাতেৰে তেওঁক অপমান কৰে। লগতে কয় যে মই মোৰ নিজৰ গীত গাই আছোঁ। মই তেনেহ'লে কি গীত গাব লাগে? মোক মাতিছিল কিয়? এইদৰে জনপ্ৰিয় কণ্ঠশিল্পী মৌচম গগৈয়ে এইদৰে মঞ্চৰ মাজতেই সেই যুৱকজনক কয়। বন্ধু বান্ধৱীসকল, আজিলৈ ভিডিঅ'টো আছিল ইমানখিনিয়ে। আশা কৰিলে আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টোত এটা লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।